নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। মোৰো আপোনালোকৰ আশীৰ্বাদত ভালেই। বহু দিনৰ মূৰত এটি ভিডিঅ' দিবলৈ ওলাইছোঁ আৰু আহকচোন আমি দুৰ্গা পূজা অলপ চাওঁ। এয়া হ'ল সপ্তমী নিশা। মই যিহেতু বাইহাটা চাৰিআলিত থাকোঁ, আপোনালোক যিসকলে মোৰ ভিডিঅ'বোৰ চাই তেওঁলোকে হয়তো নিশ্চয় গম পায়। সেয়ে মই বাইহাটা চাৰিআলিতে পূজা সপ্তমীৰ দিনটো চালোঁ। বাইহাটা চাৰিআলিত যিহেতু দুখন পূজা হয়, এখন পূব কামৰূপ কলেজৰ সন্মুখৰ তাৰ কাষতে হয় আৰু এখন হয় বাইহাটা মেইন চাৰিআলিৰ চকতে হয়। সেয়েহে সপ্তমীৰ দিনা সন্ধিয়া মই চাৰিআলিৰ দুয়োখন পূজাস্থলীতে এপাক গ'লোঁ আৰু পূজা উপভোগ কৰিলোঁ। আৰু কলেজৰ সন্মুখৰ পূজাখন ইমান ধুনীয়াকৈ ধুনীয়াকৈ সজাই তুলিছে, চাওকচোন এইবোৰ কি ধুনীয়া লাগিছে। আচলতে পূজা বুলি ক'লে সকলোবোৰ পূজা কমিটিয়ে নিজৰ পূজাখন ধুনীয়াকৈ সজাই পৰাই তোলে। সপ্তমী আৰু অষ্টমী দুদিন চাৰিআলিতে চোৱাৰ পিছত নৱমীৰ দিনাখন গ'লোঁ পুথিমাৰিলৈ, কিন্তু পুথিমাৰিত যিহে মানুহৰ ভিৰ, তাতে খোজ দিবলৈকে ঠাই নোপোৱা যেন হ'ল। পিছে চাৰিআলিতো মানুহ নোহোৱা নহয়, চাওকচোন চাৰিআলিৰ ৰাস্তাৰ পৰিৱেশ, তাকো গুৰেশ্বৰ লাইনৰ। আৰু এয়া হ'ল বিজয়া দশমীৰ পৰিৱেশ। এইবাৰ বিজয়া দশমীত মই বহুতো এনজয় কৰিলোঁ। সৰুৰ পৰা মই এবাৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ পোৱা নাছিলোঁ, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে গ'লোঁ। এনেদৰে মোৰ এইবাৰৰ দুৰ্গা পূজা পাৰ হৈ গ'ল বিভিন্ন ধৰণৰ হাঁহি ফূৰ্তি আনন্দৰ মাজেৰে। পিছে আপোনালোকৰ দুৰ্গা পূজা কেনেকুৱাকৈ পাৰ হৈ গ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈকে ইমানেই। ধন্যবাদ বন্ধু বান্ধৱীসকল। আশা কৰোঁ ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব আৰু ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।